পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আপোনাৰ এতিয়া মই যাব লৈছোঁ মোৰ লগৰটো ঘৰলৈ, তাৰ যিহেতু আজি দেওবাৰ হয়, আজি দোকান যোৱা নহ'ল কাৰণ আজি দেওবাৰ বুলি এদিন সপ্তাহৰ ছুটি লোৱা হয় আৰু এতিয়া যিহেতু মই যাব লৈছোঁ লগৰটোৰ ওচৰত, বলকচোন আগুৱাই যাওঁ আমি ঘৰৰ পৰাই আৰু এয়া মানুহজনীয়ে কাপোৰ ধুই দিছিলে, আপোনাৰ এয়া কাপোৰ মেলি দিছে দেখিবলৈ পাইছে আপোনালোকে। বলক আগুৱাই যাওঁ। বাইকখন মোৰ যিহেতু বাহিৰত আছে, গেটৰ বাহিৰত, মই বাহিৰতে উলিয়াই থৈ দিছোঁ। বাইকখনো বহুত লেতেৰা হৈ আছে, আজি বহুত দিন হ'ল ধোৱা ধুই হোৱাই নাই, বহুত লেতেৰা হৈ গৈছে। তাতে যদি পাওঁ লগৰটোৰ ওচৰত যদি ঘৰত কাৰেণ্ট চাৰেণ্ট থাকে, সিহঁতৰ মটৰ আছে, মটৰতে বাইকখন ধুই আনিম আৰু ন। এতিয়া মোৰ 4 দলঙৰ ওপৰত পাইছোঁ ফাইনেলি। আপোনাৰ এতিয়া ইয়াৰ ৰখাৰ কাৰণ নাছিল, কিন্তু আপোনালোকক এটা বস্তু দেখুৱাবলৈহে ৰখিছোঁ আৰু যিহেতু আপোনালোকৰ ইয়াত দেখিছে আপোনাৰ 4 নদীখনৰ ওপৰত এতিয়া যথেষ্টখিনি পানী হৈছে। আপোনাৰ যিমানখিনি পানী হোৱাৰ কাৰণ নহয় এইটো ছিজনত, কিন্তু এইটো ছিজনত আপোনাৰ এতিয়া যথেষ্টখিনি পানী হৈছে। পানীৰ কাৰণে বহুত অলপ দিগদাৰ হৈছে। এতিয়া পানী দেখিছেনে আপোনালোকে গাইছ, কিমানখিনি পানী হৈ গৈছে। আপোনালোকে এইটো এইপিনে চাই লওকচোন, গোটেইখন পানীয়ে, এই তললৈকে পানীহে দেখা পাইছোঁ আৰু যোনফালে নজৰ দিছোঁ অকল পানীয়ে গাইছ, অকল পানীয়ে পানী। আৰু পানী হোৱাৰ কাৰণটো আমি ৰাখিব নোৱাৰোঁ ন, পানী হোৱাৰ বস্তু পানী হ'বই। এতিয়া যিমানখিনি পানী হৈছে আমি দেখিবলৈ পাইছোঁৱে, কিন্তু এতিয়া কৰিব পাৰিমনো কিনো ন, এতিয়া হোৱা বস্তুটো হ'বই ন, ধৰি ৰাখিব নোৱাৰি এতিয়া। কিন্তু এতিয়া আপোনাৰ আমি গৈ আছোঁ লগৰটো বুলি ঘৰলৈকে বুলি আগুৱাই যাওঁ, আহক লগ পাই আছোঁ। ফাইনেলি পাই গ'লোহি আপোনাৰ লগৰটো ঘৰ। এই লগৰজন দেখিব পাইছে, দাদাৰ ভাগৰ বাইকখনৰ ওপৰতে বহি আছে আৰু এইটো তেওঁৰ ভাগৰ লগৰটো ভাগৰ ভতিজা ল'ৰা হয়, যিহেতু মোৰো ভতিজা ল'ৰাই হ'ব। গাইছ এতিয়া বাইকখন ধুই লওঁ বুলি ভাবিছোঁ, যিহেতু বাইকখন বহুত লেতেৰা হৈ আছে। বাইকখন বহুত দিন ধোৱা নাছিলোঁ, আজি ইয়াতে ধুই লওঁ আৰু সময় পাইছোঁ তো। আৰু দিনটো ছানডেৰ কাৰণে আজি দোকান চোকান যোৱা নহ'ল কাৰণে আপোনালোকেতো জানিবই পাৰিছে, আগৰ কৈছিলোঁ অলপ আগতে। কিন্তু বাইকখন দেখিছে যি কিমান লেতেৰা হৈছে, ধুই লওঁ অলপ, আহকচোন। লগত ওলাই যাম বুলি ভাবিছিলোঁ, গাটো ধুই লওঁ বুলি কৈছে। গাটো ধুই লওক, তাৰপিছত আমি ক'ত যাম আমি নিজেও নাজানো, চাই থাককচোন ক'ত গৈ আছোঁ। এতিয়া লগৰটোৰ ঘৰলৈ গৈ আছোঁ, যিহেতু এতিয়া লগৰটো দাদাহঁতৰ ঘৰত বাইকখন ধুইছিলোঁ। দাদাহঁতে তাৰমানে বেলেগকৈ থাকে, অলপ ওচৰতে আৰু এইটো দাদাহঁতৰ ঘৰ হয়। আৰু ইপিনে মোৰ পাছফালে থকা এজন লগৰটোৰ ঘৰ হয়, তাৰমানে এহেঁতি অলপ বেলেগ হৈ গৈছে আৰু। এতিয়া যিহেতু মোৰ লগৰটো ঘৰলৈ গৈ আছোঁ, বাইকখন তাতে ধুই মেলি থৈ আহিছোঁ, যিহেতু অকণমান ধুই দিছোঁ, এতিয়া শুকাওক অলপ। লগৰটো ঘৰলৈ গৈ আছোঁ, লগৰটো গাটো ধুই লওক, গাটো ধুই মেলি তাৰপিছত মোৰ ঘৰলৈ যাম। ঘৰলৈ গৈ পিনি গা পা ধুই আছোঁ, ধুই পিনি ওলাই যাম আৰু ক'ৰবালৈ ন, আপোনালোকে আমাৰ লগত আছেইতো। গাইছ ফাইনেলি আমি লগৰটো গা চা ধুই হৈ গৈছে, এতিয়া যাব ওলাইছোঁ। দেখিছে আপোনাৰ ইয়াৰ দেখিছে নাই, কি লৈ লৈছে, মোবাইল লৈ লৈছে, চেল্ফি ষ্টিক লৈ লৈছে, তাৰপিছত আপোনাৰ এটা DSLR লৈ আছে ফোনত, আপোনাৰ দেখিবলৈ পাইছে। DSLR হাতত লৈ গৈছে, ফটো শ্বুট কৰিম বুলি আৰু ভিডিঅ' বনাম বুলি নহয়, ফটো শ্বুট বুলিহে যাম বুলি ভাবিছোঁ। আৰু ক'ৰবাত ভাল এডোখৰত বনাম আৰু ক'ত যাম এইটো নাজানো, কিন্তু আপোনালোকে চাই থাককচোন, গম পাবই। ফাইনেলি ঘৰলৈ বুলি যাব ওলাইছোঁ। ঘৰলৈ গৈ গা পা ধুই পিনি আপোনাৰ কিবা এটা খাই লৈ আৰু ওলাই যাম বুলি ভাবিছিলোঁ। লাষ্টত ডিচাইড কৰিছোঁ যে গোগামুখ যাম বুলি। গোগামুখত আপোনাৰ যিহেতু হনুমান মন্দিৰ আছে বুলি জানো, কিন্তু আজিলৈকে গৈ পোৱা নাই, সোমাই পোৱা নাই। আপোনাৰ তাত সোমাম আৰু যিহেতু মোৰ লগৰটো পাইছেহি, এতিয়া যাওঁ তাত গৈ পিনি আপোনাক যিমানখিনি পাৰিম দেখুৱাবলৈ চেষ্টা কৰিম। গাটো ধুই লওঁ, তাৰপিছত লগ পাই আছোঁ। আমি ঘৰৰ পৰা ওলাই আহিলোঁ, মই গা পা ধুই পিনি ওলাই আহিলোঁ। লগৰটো আহিছে আৰু মই ভতিজা ল'ৰাটো আহিছে। যিহেতু এতিয়া আমাৰ ঘৰৰ পৰা ওলাই অহাটো দেখুৱাব নোৱাৰিলোঁ, শ্বৰ্ট ল'ব নোৱাৰিলোঁ। আপোনাৰ মই যিহেতু নামঘৰৰ ওচৰ পাইছোঁ, যিহেতু আপোনাৰ নামঘৰ ভাল খাব শুভ কামৰ কাৰণে গৈ আছোঁ, আশীৰ্বাদ এটা লৈ যাওঁ বুলি ভাবিছিলোঁ। আহকচোন আশীৰ্বাদটো লৈ লওঁ।
আগুৱাই গৈ থাকোঁ। আছে এইটো ৰাস্তাৰে যাব লাগিব, যিহেতু দেখিছে মোৰ আপোনাৰ এইটো ৰাস্তাৰে যাব লাগিব, বেছি দূৰ নাই আৰু ঘিলামৰা পাওঁ হৈছোঁ আৰু ঘিলামৰা। আৰু দাদা এজনৰ দোকানতে সোমাইছিলোঁ, দাদাজনৰ দোকানতে সোমাই পিনি মুখখন কিবা কিবি লাগিছিলে, মটন এটাকে খাই লওঁ বুলি আহিছোঁ। মটন এটা খাই পিনি আগুৱাই গৈ আছোঁ। আহক ফাইনেলি আমি বাটমাৰীৰ পৰা ওলাই আহিছোঁ। এতিয়া আপোনাৰ গোগামুখ ওলাই বুলি যাবলৈ ওলাইছোঁ। এতিয়া আপোনাৰ মোৰ লগৰতে বাইক চলাইছে, দেখিবলৈ পাইছে, যিহেতু চলাই অলপ ভাগৰ লাগিছে। যিমান যি হ'লেও ৰাতিপুৱা চলাই আছোঁ আৰু চলাই কিবা বৰিং টাইপৰ লাগি গৈছে, এনে তাকে দিছোঁ চলাবলৈ। আৰু আহকচোন গৈ থাকোঁ। আৰু আপোনাৰ ইয়াত আমাৰ শনিবাৰে মেইন বজাৰ হয়, আপোনাৰ সাপ্তাহিক বজাৰ হয় শনিবাৰে বাৰে, যি লাগে চব পাই যাব ইয়াত। আপোনালোকৰ দৰকাৰ হ'লে শনিবাৰে আহি যাব ইয়াত। বজাৰ ডাঙৰ বজাৰ বহে, বজাৰখন দেখুৱাম বাৰু, যিমানখিনি পাৰোঁ চেষ্টা কৰিম, বজাৰ দেখুৱাবলৈ চেষ্টা কৰিম। গাইছ এইখনে হৈছে ঘিলামৰা। আপোনাৰ এতিয়া আমি ঘিলামৰাৰ পৰা ঘিলামৰা ৰখিছোঁ। লগৰটোৱে কিবা শ্বৰ্ট লৈ বোলে, লগৰটো এটা চেনেল আছে আপোনালোকেতো জানেই, ই এটা শ্বৰ্ট লওঁ বুলি কৈছে। আমি এইপিনৰ পৰা আহিছিলোঁ, এতিয়া আমি এইপিনলৈহে যাব লাগিব। আপোনাৰ যিহেতু গোগামুখলৈ যাম বুলি ভাবিছোঁ, এইপিনে যাম, চিধা গৈ পিনি আপোনাৰ থানা চানা পাৰ হৈ পিনি আপোনাৰ এনেকৈ গৈ পিনি আৰু গোগামুখ পামগৈ। গোগামুখলৈ বেছি দূৰ নাই গাইছ, 22 কিলোমিটাৰ আছে। আহকচোন আমি লগতে আগুৱাই গৈ থাকোঁ। আপুনি ঘিলামৰা টাউনৰ পৰা ওলাই আহি পিনে চাম্পাৱাৰ দলং পাইছোঁহি। চাম্পাৱাৰ দলং মানে ৰাস্তাত অলপ দবাই আহিলোঁতো, সেইকাৰণে শ্বুট ল'ব নোৱাৰিলোঁ, বেয়া নাপাব। কাৰণ বহুত দবাইছোঁ আৰু গাইছ, কিয় ৰাস্তা খালী পাইছোঁ আৰু ৰাস্তা ফ্ৰী। গাইছ অনুগ্ৰহ কৰি কৈছোঁ, আপোনালোকে ৰাস্তাত যদি ভিৰ ভাৰ থাকে ন, অলপ সাৱধানে চলাব, বেছি দবাই নিদিব। নিজৰ সাৱধানতাৰ নিজৰ চেফটি ন, নিজে চেফটিকৈ থাকিলে আপুনিও চেফটি থাকিব, আনো চেফটি থাকিব। এইখিনিয়ে কৈছোঁ গাইছ, আকৌ এবাৰ কৈছোঁ, নিজে সাৱধান হৈ থাকিব। আপোনাৰ কাৰণে ভাল, আপোনাৰ পৰিয়ালৰ কাৰণে ভাল, আৰু লোকেও ভাল লাগিব। হৈ আছিল কাৰণে মই অলপ দবাই আহিলোঁ। দেখিব পাইছে এখন মোৰ পিছফালে থকা এখন চাম্পাৱাৰ দলং হয়। আপোনাৰ আমাৰ ঢকুৱাখানা টাউন বুলিয়ে নহয় গাইছ, মানে চবফালে চাইছোঁ অকল পানীয়ে পানী। আপুনি দেখিব পাইছে নহয়, মোৰ ফালত কিন্তু পানীয়ে দেখিছে নাই, এইপিনে চব পানী হৈ আছে গাইছ। অকল আমাৰ ঢকুৱাখানা বুলি নহয়, চবতে পানী হৈ আছে অকল এতিয়া। আহকচোন আমি আগুৱাই গৈ থাকোঁ। ফাইনেলি আমি চাম্পাৱাৰ দলং পাৰ হৈ আহি আপোনাৰ এতিয়া আমি পাইছোঁ বৰদৈ বাগান। মানে এতিয়া মই বাগানৰ মাজত আছোঁ গাইছ, চাবলৈ পাইছে আপোনাৰ চাহৰ বাগান। গাইছ চবৰে চাহ ফেভৰেট ন, চবৰে ফেভৰেট, যিহেতু চাহ খাই চবেই ভাল পায়। এতিয়া আমাৰ এইখিনি পাতেদি আমাৰ চাহপাত বনে। অসম কিহৰ বাবে জনবিখ্যাত? চাহপাতৰ কাৰণে জনবিখ্যাত ন গাইছ। এবাৰ ভিউটো চাই লওক গাইছ, কিমান ধুনীয়া লাগিছে দেখিছে। বাগানৰ মাজত থাকি কিমান ভাল লাগে, কিমান এটা সুন্দৰ পৰিৱেশ, নিজান, কোনো হৈ হাল্লা নাই, কোনো চিঞৰা কৰা নাই গাইছ। তাৰমানে পূৰা শান্তি পৰিৱেশ আৰু থাকি ভাল লাগে গাইছ। গৈ আগুৱাই গৈ থাকোঁ বুলি ভাবিছোঁ, আৰু তাতে লগ পাই আছোঁ গাইছ। আহক। হৈছোঁ আৰু আপোনাৰ যিহেতু এতিয়ালৈকে চাইনবোৰ্ড এখন দেখিছোঁ ফ্ৰণ্টত, এখন দেখি পিনিয়ে গৈছোঁ, পাইছোঁ আৰু সোমাও হৈছোঁ। কিবা পৰীক্ষা আছিল কাৰণে বহুত ভিৰ হৈ আছে, ভিৰৰ কাৰণে অকণমান সাৱধানে ঘৰলৈ যাবলগীয়া হৈছে। গোগামুখৰ টাউন এইখন, আৰু ইয়াৰ পৰা ষ্টাৰ্ট হয় গোগামুখৰ টাউন। এইখন আপোনাৰ ইয়াত সাপ্তাহিক বজাৰ বহে। তাৰ পাই গৈছোঁ, এই মোৰ পাছফালে দেখিবলৈ পাইছে আপোনালোকৰ, এইখনতে আছে আৰু ৰাস্তাটো পাৰ হ'লেই পায়। মোৰ বাইকখন ইয়াতে ভাল এজেগাত চাহত অলপ ষ্টেণ্ড কৰি থৈছোঁ। আহকচোন আমি আগুৱাই গৈ থাকোঁ। এইখনে হৈছে হনুমান মন্দিৰ, আপোনাৰ গোগামুখত অৱস্থিত। এইটো গোগামুখত মেইন চেণ্টাৰতে আছে আপোনাৰ। এইখনে হৈছে হনুমান মন্দিৰ। আহকচোন আমি ভিতৰলৈ সোমাই যাওঁ। ওলাই অহাৰ কাৰণে আপোনাৰ কিবা মুখত বালি চালি লাগি যোৱাৰ কাৰণে বাইকখন মুখখন কিবা কিবি লাগি আছে, সেইকাৰণে মুখখন ধুই লওঁ বুলি ভাবিছিলোঁ গাইছ। অলপ মুখখন ধুই লওঁ, মাছ কৰি লওঁ।
গাইছ মুখখনটো ধোৱা হ'ল। এতিয়া আপোনাক মন্দিৰৰ চৌপাশটো দেখুৱাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ। চৌপাশটো এইখিনি আছে আৰু আপোনাৰ বহুত পৰিষ্কাৰ পৰিণতিকে ৰাখিছে। আপোনাৰ দেখিবলৈ বহুত ভালেই লাগিছে। আপোনাৰ ইয়াত বহুতখিনি দেৱীৰ ফটো আছে। কি কি দেৱী আছে সঠিকভাৱে মই দেৱীখিনিৰ নাম ক'ব নোৱাৰিম। নামখিনি যিহেতু মই ক'ব নাজানো, এইটো কি বৈষ্ণৱ দেৱী নে এইটো কিহৰ দেৱী এইটো নাজানো। মোক যদি জানে কোনোবা কমেণ্ট কৰি জনাবচোন গাইছ। মোৰ এইটো আমাৰ হৈছে ৰাধা কৃষ্ণ মূৰ্তি। তাৰপৰা এইটো হৈছে আমাৰ শ্ৰী হনুমান। আৰু আমাৰ ইয়াতে সদায় আণ্টি এজনী লগ পাইছোঁ। আণ্টিজনী সুধিবলৈ চেষ্টা কৰিম ক'ৰ পৰা আহিছে। খুৰী আপুনি ক'ৰ পৰা আহিছে? আমি আচলতে গুৱাহাটীৰ পৰা আহিছোঁ মাজুলীৰ তীৰ্থস্থান চাবৰ কাৰণে। হয়, মাজুলী তীৰ্থ 7 ভাগ চোৱা হ'ল, গড়মূৰ আউনীআটী এনে কৰি বহুত ভাল লাগিলে। হয়, আৰু আজি ইয়ালৈ আহিলোঁ, জয় হনুমান মন্দিৰ দেখি গৈছোঁ। যাওঁতেই দেখি গৈছোঁ আমি গুৱাহাটীৰ পৰা আহিছোঁ, বুধবাৰে আহিলোঁ। হয়, আজি যোৱা প্লেন কৰিছে নেকি আকৌ? আজি গুৱাহাটী আজি নাযাওঁ, কাইলৈ যাম। আজি ইয়াতে থাকিম। অঁ ঠিক আছে, আপোনাৰ নামটো জনা হ'লে ভাল পালোঁ হয়। মোৰ নামটো পূৰ্ণিমা বৰুৱা। পূৰ্ণিমা বড়ো ন? ঠিক আছে, আহিছোঁ নহ'লে আকৌ লগ পাম। থেংক ইউ। ৱেলকাম। আমাৰ আণ্টি এজনীক লগ পাই সুধিলোঁ, আণ্টিজনীৰ লগত কথা পাতি ভাল লাগিল। আৰু আপোনালোকে দেখিব পাৰিছে চবেই আপোনাৰ পূজা পাতল কৰিছে। আপোনাৰ এইটো আমাৰ লক্ষ্মণ, ৰাম আৰু সীতা আৰু হনুমান। আৰু আপোনাৰ এইপিনে দেখিবলৈ পাইছোঁ শ্ৰী গণেশজী। আৰু আগলৈ যাবলৈ চেষ্টা কৰিম। এইপিনে আমাৰ শ্ৰী পিতৃদেৱ আৰু মাতৃদেৱ বহি আছে এডোখৰতে। আপোনাৰ এইখন চাবলৈ পাইছে আপোনালোকে, বহুত ডোখৰে বহি আছে। আপোনাৰ এইটো মাতৃদেৱ আৰু পিতৃদেৱ বহি আছে। আপোনাৰ ধৰক ধুনীয়া আৰু ইয়াত আহিলে মনটো ভাল লাগি যায়। আৰু আপোনাৰ যিমানখিনি হেৰি থাকে আপোনাৰ ইয়াত আহিলে অলপ সন্তুষ্ট পায় মনটো। আহকচোন আমি আগুৱাই যাওঁ আৰু চাবলৈ চেষ্টা কৰিম, দেখুৱাবলৈও চেষ্টা কৰিম। আপোনাৰ মন্দিৰৰ গেটখন খোলা নাছিল, যিহেতু ভিতৰলৈ প্ৰৱেশ কৰিব পৰা নাছিলোঁ। এতিয়া আপোনাৰ মন্দিৰৰ গেটখন খোলা দেখিছোঁ আৰু যিমান যি হ'লেও মানুহ অলপ ভিতৰত সোমাই যোৱা দেখিছোঁ। সেইকাৰণে সোমাবলৈ চেষ্টা কৰিম আৰু যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই গৈ থাকক। আৰু এইটোৱে হৈছে আমাৰ মন্দিৰৰ ভিতৰ ভাগত আপোনাৰ ইয়াত আছে আমাৰ নামটোহে নাজানো, শ্ৰী ৰামদেৱী মহাৰাজ। আপোনাৰ এইজন ইয়াত ওপৰত লিখি থৈছে, ধুনীয়া আখৰে লিখি থৈছে, সোণালী আখৰে লিখি থৈছে যে শ্ৰী ৰামদেৱীজী মহাৰাজ। ইয়াত সোণালী আখৰে লিখি থৈছে, ধুনীয়াকৈ চাবলৈ পাইছে গাইজ। ওপৰত কি ধুনীয়া ধুনীয়া ফুল লমাই থৈছে গাইজ, আহি কিবাই ভাল লাগিছে। আৰু গাইজ আমাৰ শ্ৰী ৰাম, সীতা আৰু হনুমান এইবিলাক লক্ষ্মণ ইয়াতে আছে। আৰু যিমান দেখাবলৈ পাইছোঁ দেখাবলৈ চেষ্টা কৰিছোঁ। গাইজ আপোনালোকে দেখিবলৈ পাইছে আপোনাৰ ওপৰত কিমান ধুনীয়া শিৱৰ লিংগ এটা শিৱৰ মূৰ্তি এটা বনাই থৈছে পাথৰৰ। আৰু মেইন দৰ্জা হয় এইটো। বৰদলি পাৰিছা ন? তোমাৰ নামটো? বৈদ্যুৎ গগৈ। তুমি পঢ়ি আছা নেকি? ইয়াত আহি তোমাৰ মনটো কেনেকুৱা লাগিছে? ভাল লাগিছে ন? ঠিক আছে, আকৌ লগ পাম। দাদা আপোনাৰ নামটো? ভাস্কৰ চুতীয়া। আপোনাৰ ঘৰ? বালিগাঁও। বৰপেটা বালিগাঁও নেকি? ঠিক আছে, আপোনাক আকৌ লগ পাম নহ'লে। ভাষা নাই, আহি পিনি ইমানেই ভাল লাগিছে, বহুত সন্তুষ্ট লাভ কৰিছোঁ, বহুতেই ভাল লাগিছোঁ। আমাৰ ওচৰতে আৰু এজনী বা পাইছোঁ, বাজনী সুধিবলৈ চেষ্টা কৰিম ক'ৰ পৰা আহিছে। कहाँ से है? ये बीपुरिया। बीपुरिया से। आपका नाम? पंपा दास। पंपा दास। ठीक है। आपको इधर आपको इधर कैसा लगा है? देखो
अच्छा लगा मंदिर तो अच्छा है हाँ। ঠিক আছে বাইদেৱে যিহেতু ইয়াত ওলাবলৈ লাজ কৰিছে आओ सुनते मनी जी नमस्ते आपका नाम जान सकता हूँ क्या হয় আপোনাৰ মন্দিৰটো কিমান চনত স্থাপিত হৈছিলে এখন 2015 চনৰ জানুৱাৰীত স্থাপিত হৈছিলে হয় চলি আছে এটা মন্দিৰ আছে প্ৰথম গণপতি দ্বিতীয় ৰামদৰবাৰ তৃতীয় হনুমান চতুৰ্থ ৰাধা কৃষ্ণ পঞ্চম মাতাজী হয় গুৰু ৰাজস্থানী গুৰু ৰামদেৱ বাবা হয় আৰু সপ্তম শিৱ পৰিবাৰ হয় লক্ষণলাল আৰু দীনদয়াল আগৰৱালাই স্থাপিত কৰাইছিলে মা দেউতাকৰ স্মৃতি হয় ঠিক আছে আপোনাক লগ পালে লগ পাই ভাল লাগিল আৰু আগলৈ লগ পাম আশা কৰিলোঁ আপোনাৰ যিমানখিনি পাৰিলোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু নিজেও চালোঁ আপোনালোকো দেখুৱালোঁ আৰু এতিয়া আমি ইয়াৰ পৰা ওলাই যাওঁ বুলি ভাবিছোঁ গাইজ যিহেতু ৰাতিপুৱাৰ পৰা একো খোৱা নাই এতিয়া বহুতেই ভোক লাগিছে আৰু কিবা এটা খাই লওঁ আৰু ঠিক আছে লগ পাই আছোঁ খাই বৈ পৰা ওলাই আপোনাৰ হোটেলত কিবা এটা খাই বৈ সেই বাইক থোৱা জেগাত পালোঁ এইখন বাইক মোৰ আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু লাইক কমেণ্ট শ্বেয়াৰ জৰুৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু তাৰ কাষতে থকা বেল আইকনটো টিপি অন কৰি দিব আৰু ঘৰলৈ বুলি গৈ থাকোঁ এতিয়া আৰু অন্য এটা ব্লগত লগ পাই আছোঁ বাই গাইছ